নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনালোকক উৰুকাৰ শুভেচ্ছা দিলোঁ। আৰু উৰুকা বুলি আমি এটা লগৰখিনি মিলি ভেলাঘৰ আৰু মেজি বনাইছোঁ। মানে প্ৰত্যেকৰ ঘৰত আছেই, কিন্তু তাৰ উপৰিও মানে আমি এক্সট্ৰাকৈ বনাইছোঁ এটা মেজি আৰু ভেলাঘৰ দেখাম আপোনালোকক। আৰু মই বৰ্তমান ভেলাঘৰৰ ভিতৰতে আছোঁ আৰু মেজিটো আপোনালোকক দেখাই দিছোঁ। এয়া মোৰ পাছফালে দেখিছে আৰু এতিয়া বনাই হৈ গৈছে প্ৰায়। আৰু এইফালে মানুহ আছে, আৰু এইফালে যে পাহি আৰু এইফালে ভাৰ্গৱ আৰু এটা কেমেৰা নুঠো বুলি পলাইছে, মানে এই বেৰখনৰ পাছফালে আছে। আৰু আপোনালোকক ভালকৈ দেখাই দিছোঁ বাহিৰৰ পৰা ভেলাঘৰ মেজিটো। আৰু এইটো হৈছে আমাৰ ভেলাঘৰটো, এয়া প্ৰায় সম্পূৰ্ণ হৈ গৈছে। আৰু মেজিটো হৈছে এইটো, মেজিটো দেখি আপোনালোকে হাঁহিব নালাগে, মেজিটো গোটেই বাঁহেই বাৰু। যিহেতু মানে প্ৰত্যেকৰ ঘৰত বনোৱা হৈছে, সেয়েহে মানে খৰিৰ অভাৱ, গতিকে বাঁহ দিয়ে যেনে তেনে মেনেজ কৰিবলগীয়া হৈছে। আৰু গতিকে যি নহওক, এইটো হৈছে মেজিটো আৰু এইটো হৈছে ভেলাঘৰটো। আৰু আহিম অলপ পাছত, কি কৰোঁ আপোনালোকক দেখাম, গতিকে ভিডিঅ'টো চাই থাকক শেষলৈকে। আৰু ফাইনেলি সকলো আহিলে আৰু এতিয়া আমাৰ খানা লিষ্ট বনাই থকা আছে। এয়া আইমিনি খানা লিষ্টখন গাই দিয়া, কি কি আছে। নাই বস্তু কি কি আমাৰ খানা লিষ্টখন কোৱা। মানে প্ৰত্যেকৰ ঘৰতে আছে, কিন্তু আমি লগৰখিনি মিলি মানে এক্সট্ৰাকৈ আকৌ ইয়াতো খাইছোঁ, মানে পথাৰৰ মাজত এয়া চব এই সকলো আছে। আৰু মানুহ আটাইকেইটা আহি গৈছে, আৰু আহিবলৈ আছেই। শান্তনা বা কি ক'বা? ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু মই ইয়াতে কৈছোঁ আমাৰ দীপক ভাইয়ে ব্ৰইলাৰ কেজি দিছে আৰু মানুহ আহিবলৈ আছে, গতিকে ভিডিঅ'টো চাই থাকক আগলৈ। ৰাতি হ'লে ৰাতিলৈ ধামাকা হ'ব পুৰা। আৰু লাহে লাহে এতিয়া আন্ধাৰ হৈ গ'ল আৰু সকলোৱে ব্যস্ত নিজৰ নিজৰ কামত। এয়া জুই ধৰি আছে, হাঁহ পুৰা হ'ব এতিয়া আৰু পুৰি ধুনীয়াকৈ ভাজি খোৱা হ'ব মানে হাঁহটো। আৰু ইহঁতৰ এটা বস্তু দেখাই দিছোঁ, ইহঁতৰ হাঁহ পুৰা ষ্টাইলটো চাওক আপোনালোকে। মাংস কাটি লোৱা হ'ল ধুনীয়াকৈ এতিয়া। আৰু এইখিনিতে আপোনালোকক এটা বস্তু দেখাই দিছোঁ। আৰু এয়া হৈছে আমাৰ কেমেৰামেন, মানে আচল কথাটো হৈছে। আৰু এয়া হৈছে আমাৰ মাংস কটা মানুহজন, বিশেষ মানুহজন। এওঁ মানে পষ্ট দি আছে আৰু ইফালে ফটো মাৰিবলৈ লগাইছে। চাওকচোন সিহঁতৰ কাণ্ড বাৰু। আৰু খানাৰ পৰিৱেশ দেখাই দিছোঁ এতিয়া আপোনালোকক, চাওক। আৰু সকলোখিনি মানুহ দেখাই দিছোঁ ভালকৈ। নাচি দিব লাগে। আৰু লগতে আমাৰ মাংসও এয়া হৈ আছে, হাঁহৰ মাংস ধুনীয়াকৈ এয়া ভাজি থকা হৈছে। আৰু আমাৰ মাংস বনোৱাৰ বিশেষ ৰান্ধনীজন আপোনালোকক দেখাই দিবলৈ ওলাইছোঁ। এইজনে আছে আমাৰ বিশেষ ৰান্ধনীজন আৰু ধুনীয়াকৈ বনাই আছে। ভালেই হ'ব থাকে, দেখোঁতে ভালেই লাগিছে। আৰু গতিকে কি হয় চাওঁ। এফালে এয়া ব্ৰইলাৰ মাংস পুৰি থকা আছে, মানে এফালে হাঁহৰ মাংস ভাজি থকা আছে আৰু এফালে মানে ব্ৰইলাৰ মাংস পুৰি থকা আছে। এই পইচা চুৰ কৰিছিলে এইটো দেই। আৰু এতিয়া আমাৰ প্ৰায় খানা চানা খোৱা হৈ গ'ল আৰু এয়া প্ৰায়খিনি মানুহ ঘূৰা হৈ গ'ল, মানে সকলো থাকিম বুলি কৈ পেলাই লাষ্টত গুচি গ'ল। আৰু লাষ্টত আমি আছোঁ এইকেইটা, মানে 2, 3, 4টা আছোঁ মানে মানুহ। আৰু এটা আছে বাৰু বাহিৰত আছে। আৰু মাংস বহুতো লোকচান হ'ল, এয়া জুইত পুৱাই আছোঁ। আৰু এতিয়া 3:30 হ'ল আৰু খন্তেক পিছতে আমি মেজি জ্বলাম, সেয়াও দেখাম আপোনালোকক। গতিকে চাই থাকক ভিডিঅ'টো। আৰু অৱশেষত বহু অপেক্ষাৰ অন্তত এয়া মেজি জুই জ্বলি গ'ল। এয়া মেজি জ্বলাই দিয়া হ'ল। আৰু আপোনালোক সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। ধন্যবাদ।